নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ইয়াতে আলোচনা কৰিম দশম শ্ৰেণীৰ গণিতৰ চতুৰ্দশ অধ্যায়ৰ অনুশীলনী 14.3 ইয়াতে মই আজি কুৱেশ্যন নম্বৰ 1 ৰ পৰা কুৱেশ্যন নম্বৰ 4 লৈ মই গোটেই কিটা অতি সহজ পদ্ধতিত ভালদৰে কৰি দিম আশা কৰোঁ তোমালোকে এই ভিডিঅ'টো চোৱাৰ পাছত আৰু বেলেগ ভিডিঅ' চাই থাকিব নালাগে ঠিক আছে গতিকে এতিয়া আমি আৰম্ভ কৰোঁ 1 নম্বৰটোত আমাক কৈছে যে এটা অঞ্চলৰ 68 জন গ্ৰাহকে মাহেকত খৰচ কৰা বিদ্যুতৰ বাৰংবাৰটা বিভাজন তলত দিয়া হল তথ্যৰ মধ্যমা মাধ্য আৰু বহুলক উলিওৱা ইয়াত মধ্যমা উলাব দিছে মাধ্য উলাব দিছে আৰু বহুলক উলিয়াব দিছে ইয়াত আমি তিনিটা বস্তু উলিয়াব দিছে তোমালোকক মই যেতিয়া ইন্ট্ৰডাকচনৰ ক্লাছটো দিছিলো তাত মই তোমালোকক এটা সূত্ৰ দিছিলো এইটো সূত্ৰ 3 * মধ্যমা ইকুৱেল বহুলক প্লাস 2 * মাধ্য গতিকে এইটো সূত্ৰ মানে ইম্পৰ্টেন্ট তোমালোকে যদি চোৱাও নাই চাই লবা মনত ৰাখিবা লাগে দে গতিকে সেই কাৰণে মই যি ভিডিঅ' দিও সেইবিলাক অকনমান ভালদৰে মনোযোগ দি চাবলৈ চেষ্টা কৰিবা ওকে গতিকে এতিয়া আমি দেৰি নকৰো আৰু 1 নম্বৰটোত আমি মধ্যমা উলিয়াম মাধ্য আৰু বহুলক এই তিনিটা বস্তু উলিয়াব চেষ্টা কৰিম ঠিক আছে গতিকে আমি যে প্ৰথম মধ্যমা উলিয়াম গতিকে এই কাৰণে প্ৰথম এখন লিষ্ট বনাই লৈছো ভালদৰে চোৱা আৰু তোমালোকে মানে যেতিয়া গণিতবিলাক কৰি যাই থাকিবা তেতিয়া চাই লবা আৰু যে মানে মধ্যমা উলিয়ালে কেনেকুৱা কৰে বা মাধ্য উলিয়ালে কেনেকুৱা গতিকে হেতু যেতিয়া মানে কেইটামান গণিত কৰিবা তাৰ পিছত আহি যায় আৰু ঠিক আছে গতিকে মধ্যমাৰ ক্ষেত্ৰত আমি এনেকুৱাকৈ আমি লিষ্টখন বনাই ললো আৰু ইয়াতে আমি সঞ্চয়ী বাৰংবাৰটা যাক আমি চিআপ বুলি কওঁ সেইখিনি এনেকৈ ল'ব লাগিব আৰু এইটোতো আমাক কিতাপত দিয়াই আছে এই হিচাপটো 65 মানে মাহেকত খৰচটো দিয়াই আছে ইউনিটত 65 ৰ পৰা 85 ৰ পৰা 105 এনেকৈ আমাক গোটেইকেইটা দিয়াই আছে ওকে তাৰপিছত আৰু তাৰ গ্ৰাহকৰ সংখ্যাটো দিয়া আছে 4 জন 5 জন 13 20 14 8 জন 4 জন এনেকৈ দিয়া আছে এতিয়া আমি চিআপ উলাব লাগে চিআপটো আমি কেনেকৈ উলিয়াম এতে চোৱা কিমান আছে 4 মই লিখিলো কিমান 4 ঠিক আছে তাৰ পিছত ইয়াতে 4 আছে মই লিখিলো 4 গতিকে এই 4টো এটোৰ লগত যোগ কৰিব লাগিব ঠিক আছে মানে 4 + 5 = 9 এটা 9 আছে নহয় এই 9টো মই এই 13 টোৰ লগত যোগ কৰিব লাগিব ঠিক আছে 9 + 13 = কিমান হ'ব আমাৰ 22 এই 22 টোক আকৌ প্লাস 20 কৰিব লাগিব 22 + 20 কৰিলে আমাৰ কিমান হ'ব আমাৰ 42 হ'ব ঠিক আছে আকৌ এই 42 টো আমি কি কৰিব লাগিব +14 কৰিব লাগিব 56 হ'ব আকৌ এই 56 ৰ লগত মই কি কৰিব লাগিব মই 8 প্লাস কৰিব লাগিব 8 প্লাস কৰিলে আমাৰ কিমান হ'ব 64 হ'ব আকৌ এই 64 ৰ লগত মই +4 কৰিব লাগিব তেতিয়া আমাৰ কিমান হ'ব আমাৰ 68 হ'ব বুজি পাইছে না আমি অলৰেডি আমি CF টো পাই গলো এতিয়া চোৱা আমি লাষ্টটো আমি কিমান পালো 68 মানে আমি লিখিব পাৰো যে কি n = 68 গতিকে মই যদি nক যদি 2 ৰে ভাগ কৰো মানে আমি মধ্যমা শ্ৰেণীটো কি হ'ব গতিকে তাৰ কাৰণে আমি কি কৰিব লাগিব এই n ৰ মানটোক 2 ৰে হৰণ কৰিব লাগিব n ৰ মান 68 টোক আমি 2 ৰে হৰণ কৰিলে আমি কিমান পাম 34 এতিয়া ইয়াতে চোৱা যে 34 টো আমাৰ কাৰ ওচৰত হ'ব পাৰে 22 ৰ ওচৰত হ'ব নে 42 ৰ ওচৰত হ'ব obviously 42 ৰ ওচৰত হ'ব গতিকে আমাৰ 42 ৰ হয়না আমাৰ 42 শ্ৰেণীটো কিমান হ'ব 125 to 145 হ'ব নে নহয় আমাৰ কিমান হ'ব আমাৰ 125 to 145 হ'ব মই লিখিব পাৰো যে এতেকে মধ্যমা শ্ৰেণীটো হ'ব বা হল কিমান হ'ব আমাৰ 125 to 145 হয় না গতিকে ইয়াতে মই l ৰ মান মই কিমান পাৰিলো l ৰ মান কোনটো হ'ব আমাৰ 125 টো হ'ব ঠিক আছে তাৰ পিছত এতিয়া সো ইয়াতে আমি l ৰ মান কিমান পালো আমি 125 পালো ন তাৰ পিছত আমাক লাগে CF মানে কি আমাৰ সঞ্চয়ী বাৰংবাৰটা গতিকে ইয়াত আমাৰ CF টো আমাৰ কিমান হ'ব গতিকে আমি যেটো মধ্যমা শ্ৰেণী লৈছিলো আমি কি কৈছো যেটো আমি মধ্যমা এইটো লৈছিলো ন আমি মধ্যমা শ্ৰেণীৰ সেই মধ্যমা শ্ৰেণীৰ আগৰ কোনটো আছে আমাৰ 22 আছে গতিকে আমাৰ CF টো কোনটো হ'ব আমাৰ 22 টো হ'ব বুজি পাইছা এটো মনত ৰাখিবা যে CF কেনেকৈ ওলাই যে যেটো আমি মধ্যমা শ্ৰেণী লও সেই মধ্যমা শ্ৰেণীৰ আগৰ যেটো আমাৰ সঞ্চয়ী বাৰংবাৰটাৰ মান থাকিব হেতুৱে হ'ব আমাৰ CF ৰ মান ওকে তাৰ পিছত F মানে কি আমাৰ বাৰংবাৰটাৰ কথা উদিছে বাৰংবাৰটাটো আমাৰ কিমান হ'ব এটো হ'ব আমাৰ 22 হ'ব গম পাইছা নে F বাৰংবাৰটা আমাৰ কিমান হ'ব আমাৰ 20 হ'ব ঠিক আছে তাৰ পিছত আৰু আমাক লাগে H মানে কি উচ্চ সীমাৰ পৰা নিম্ন সীমা বিয়োগ কৰিলে যিমান হয় হেতুৱে গতিকে বিয়োগ কৰিলে আমি কিমান পাম আমি 20 পাম মানে আমাক যেহেতু কি লাগে আমাক মধ্যমা লাগে ওকে এতেকে মধ্যমা = l প্লাস সূত্ৰটো কি আছিল আমাৰ n/2 - CF / f * h এটো আছিল আমাৰ সূত্ৰ
গতিকে এলৰ মান 125 প্লাছ তাৰপিছত n/2 ৰ মান আমি 2 পাইছোৱে 34 মাইনাছ cf ৰ মান কিমান পাইছো আমি 22 পাইছো f ৰ মান আমি কিমান পাইছো 20 পাইছো ইনটু h ৰ মান আমি কিমান পাইছো আমি h ৰ মান আমি কিমান পাইছো আমি 20 পাইছো ওকে তাহলে গতিকে এখানে আমি এটা সলিউশন কৰিব গতিকে এটা আমাৰ কি হ'ব এই 20 আৰু এই 20 ক্যান্সেল যাব গলে আমাৰ 125 প্লাস 34 ৰ পৰা 22 গলে আমাৰ কিমান থাকিল আমাৰ 12 থাকিল গতিকে 125 প্লাস 12 করলে আমাৰ কিমান হল আমাৰ 137 গতিকে এইটোৱে আমাৰ মধ্যমা গতিকে এবাৰ আমি উলিয়াম মাধ্য গতিকে মাধ্যটো আগতে উলিয়াই আহিয়ে পাইছা ন গতিকে সেই সিস্টেমত আমি তালিকাখন বনাই আমি মাধ্যটো উলিয়াই দিম গতিকে এতিয়া আমি কি লিষ্টখন বনাই লৈছো লৈ খিনিটো মাহিকৰ খৰচখিনি তাত কিতাপত দিয়াই আছে আৰু বাৰাংবাৰটাটো আমাক দিয়াই আছে ন গতিকে হেতুৱে আগৰ যিখন পাইছিল আমি 4 5 13 20 14 8 4 গতিকে আমি কি xi উলাব লাগে ন নিম্ন সীমা প্লাস উচ্চ সীমা ডিভাইড বাই 2 75 হ'ব একেদৰে আমাৰ কি হ'ব 95 115 তাৰ পিছত 135 হ'ব নিম্ন সীমা প্লাস উচ্চ সীমা কৰি 2 এৰ যোগ কৰিলে আমাৰ 155 হ'ব তাৰ পিছত আৰু আমাৰ কিমান হ'ব 175 হ'ব আৰু কৰিলে আমাৰ কিমান হ'ব 195 হ'ব গতিকে di = x - a গতি এর মান তোমা কিমান ধৰিব লাগিব এর মান তোমা 135 ধৰবা লাগিব ঠিক আছে এফালে 1 2 3 এফালে 1 2 3 মাজৰ কোনটো হ'ব আমাৰ 135 টো হ'ব গতি এর মান মই কিমান ধৰবা লাগিব 135 গতি 75 - 135 কিমান হ'ব আমাৰ -60 95 - 135 -40 হ'ব 115 - 135 -20 হ'ব 135 - 135 0 হ'ব 155 - 135 কিমান হ'ব আমাৰ 20 হ'ব 175 - 175 - 135 আমাৰ কিমান হ'ব 40 হ'ব 195 - 135 আমাৰ কিমান হ'ব আমাৰ 60 হ'ব ওকে তাৰ পিছত এতিয়া আমি কি কৰিব লাগে fi * di যদি পূৰণ কৰো ন 4 * 60 কিমান হ'ব আমাৰ 240 - 5 * 40 - 200 13 * -20 -260 20 * 0 0 তাৰ পিছত 14 * 20 14 * 20 280 8 * 40 320 4 * 60 240 এটো হ'ব গতিকে মই যদি সামেশন অফ fi di মানে কৰো কিমান পাম আমি 140 পাম ওকে আৰু এটো যদি অনলি সামেশন অফ fi কৰো কিমান পাম মই 68 পাম ওকে তাৰ পিছত এতিয়া আমি যেটো বিবেচিত মাধ্য পদ্ধতিৰে কৰিছো ঠিক x bar = a plus summation of fi di divided by summation fi ঠিক আছে গতিকে a plus sorry মানকিটা কালে এর মান 135 plus summation of fi di এর মান পাইছো আমি 140 summation of fi এর মান পাইছো আমি কিমান 68 গতিকে 135 plus 140 যদি মই 68 এর হৰণ কৰো আমি কিমান পাম আমি যদি কাটাকাটি কৰো 2 3 গুণ 6 2 4 গুণ 8 2 7 গুণ 14 শূন্য ওপৰত থাকব আমাৰ 70 আৰু তলত থাকব আমাৰ 34 গতিকে 135 প্লাস 70 যদি আমি 34 এদি হৰণ কৰো 2.06 গতিকে এই দুটা আমি যোগ কৰিলে কিমান হ'ব আমাৰ 137.06 প্ৰায় গতিকে এইটো আমি কি উলালো আমি মাধ্য উলালো ওকে গতিকে এইবাৰ আমি কি উলিয়াম যেহেতু বহুলক উলিয়াটোটো একদম ইজি বহুলক উলিয়াই পাইছা ন গতিকে আমি ইয়াতে লিখবা লাগব যে হিয়াৰ মানে ইয়াত যে আমাক যেটো মানে বাৰাংবাৰটা দি থৈ দিছে প্ৰশ্নটোত আমাক যেটো দি থৈ দিছে তাৰ আমাৰ সৰ্বোচ্চ বাৰাংবাৰটাটো কি আমাৰ 20 ন তাৰ অনুৰূপ শ্ৰেণীটো হৈছে 125 to 145 গতিকে এইটো হ'ব আমাৰ হ'ব f1 ৰ মান এইটো হ'ব f0 ৰ মান এইটো হ'ব f2 ৰ মান গতিকে হিখিনি চাই লিখিলে হল গম পাইছানে কৰিটো পাইছে গতিকে এতিয়া আমি লিখিম যে হিয়াৰ ইয়াত মানে সৰ্বোচ্চ বাৰাংবাৰটা মই কিমান পাইছো মই 20 পাইছো ঠিক আছে গতিকে ইয়াৰ অনুৰূপ শ্ৰেণী ইয়াৰ অনুৰূপ শ্ৰেণীটো কিমান হৈছে আমাৰ অনুৰূপ শ্ৰেণীটো আছে আমাৰ 125 ৰ পৰা 145 ওকে গতিকে ইয়াতে এটা আমাৰ l ৰ মান কিমান হ'ব আমাৰ 125 ঠিক আছে তাৰপিছত f1 ৰ মান আমাৰ কিমান হ'ব 20 f0 ৰ মান আমাৰ কিমান হ'ব আমাৰ 13 আৰু f2 ৰ মান আমাৰ কিমান হ'ব f2 ৰ মান হ'ব আমাৰ 14 আৰু h ৰ মান আমাৰ কিমান হ'ব h ৰ মান 20 হয়নে এতে কি আমাৰ বহুলক কিমান হ'ব বহুলক l plus
বহুলক আমাৰ কিমান হ'ব আমাৰ L প্লাছ F1 মাইনাছ F0 ডিভাইড বাই 2F1 মাইনাছ F0 মাইনাছ F2 হোল ইনটু H ওকে গতিকে L ৰ মান আমি কিমান পাইছো 125 প্লাছ F1 ৰ মান মই কিমান পাইছো F1 ৰ মান মই 20 F0 ৰ মান মই কিমান পাইছো মই 13 পাইছো 2 ইনটু F1 ৰ মান 20 মাইনাছ 13 মাইনাছ 14 ইনটু H ৰ মান মই কিমান পাইছো মই 20 পাইছো গতিকে 125 প্লাছ 20 ৰ পৰা 13 গলে 7 20 দুগুণ 40 13 মাইনাছ 13 মাইনাছ 14 কিমান হ'ব আমাৰ মাইনাছ 27 ইনটু 20 ঠিক আছে এটো হ'ব আমাৰ 125 প্লাছ এটো হ'ব তোমাৰ ওপৰ 7 দুগুণ 14 মানে 140 আৰু 40 মাইনাছ 27 কিমান হয় আমাৰ এটো 13 ঠিক আছে গতিকে এটো হ'ব আমাৰ 125 প্লাছ 13 দি 140 হৰণ কৰিলে কিমান হ'ব তোমাৰ 10.77 প্ৰায় দে দশমিকৰ এইবিলাক সব প্ৰায় আৰু গতিকে এটা 120 আমি যদি এটা যদি যোগ কৰো এইকিটা কিমান পাম আমি 135.77 প্ৰায় এইটো এনসার বুজি পাইছা তোমালোক এবাৰ আমি চাম আমাক 2 নম্বৰটো কি দিছে চাও তলৰ বিভাজনৰ মধ্যমা এবাৰ আমাক মধ্যমাটো দি থৈ দিছে তেন্তে x আৰু y ৰ মান উলিওৱা ঠিক আছে একদম ইজি এবাৰ আমাক x আৰু y ৰ মান উলাব দিছে মধ্যমাটো আমাক দি থৈ দিছে ওকে তো এতিয়া আমি এটো কৰিম তো লেটস গো গতিকে এটা আমি 2 নম্বৰটো সলিউশন কৰিম 2 নম্বৰ সলিউশন গতিকে আমি প্ৰথম এলিজখন বনাই ললো ইয়াতে আমাক s শ্ৰেণী অন্তৰালটো দিয়া আছে আৰু বাৰংবাৰটাটো দিয়া আছে আমাক 5x 20 তাৰ পিছত 15y আৰু 5 এনেকে x খালি কেৱল ইয়াত আমাক x আৰু y ৰ মান উলিয়াব দিছে গতিকে আমি CF2 উলিয়াম ন CF কেনেকৈ উলাম মই কৈছো 5 আছে প্ৰথম 5 টো লিখিলো তাৰপিছত 5 প্লাস এইটো আৰু এইটো যোগ কৰিব লাগিব কিমান হ'ব আমাৰ 5 প্লাস x হ'ব তাৰ পিছত 5 এইটোৰ লগত এইটো যোগ কৰিব লাগিব কিমান হ'ব আমাৰ 25 প্লাস x হ'বনে তাৰ পিছত এই 25 প্লাস x লগত এইটো কৰিব লাগিব কিমান হ'ব আমাৰ 40 প্লাস x হ'বনে তাৰ পিছত এবাৰ এইটো লোড কৰিব লাগিব যোগ এইখিনি বস্তু y টোৰ লগত গতিকে কিমান হ'ব আমাৰ 40 প্লাস x প্লাস y ঠিক আছে তাৰ পিছত এবাৰ আমি 40 প্লাস x প্লাস y খিনি আমি লোড কৰিব লাগিব কিমান হ'ব আমাৰ 45 প্লাস x প্লাস y এনে কি হল বুজি পাইছা ইয়ালৈকে গতিকে ইয়াতে আমাৰ n ৰ মানটো কি হ'ব যেটো মান আমাৰ সৰ্বোচ্চ গতিকে ইয়াত আমাৰ 62 n ৰ মান হ'ব ওকে আৰু n ৰ মানটো আমি কি লিখবা লাগিব আমি 45 প্লাস তাৰ মানে ইখিনি 45 প্লাস x প্লাস y ইকুৱেল টু আমাৰ 60 তাৰপিছত আমাৰ কিমান হ'ব x প্লাস y ইকুৱেল টু 60 মাইনাস 45 ওকে ইয়াতে হ'ব আমাৰ x প্লাস y ইকুৱেল টু 60 মাইনাস 45 কৰিলে আমাৰ কিমান হ'ব আমাৰ 15 যেটো হ'ল আমাৰ 1 নম্বৰ সমীকৰণ ওকে এতেকে আমাৰ মধ্যমা কিমান হ'ব গতিকে এটো হ'ল আমাৰ 1 নম্বৰ সমীকৰণ কিন্তু আমাক কিতাপত আৰু এটা বস্তু দি থৈ দিছে চাইছানে তোমালোকে আমাক প্ৰশ্নত এটা বস্তু দি থৈ দিছে যে মধ্যমাটো দি থৈ দিছে চোৱা তোমালোকে মধ্যমা কিমান দি থৈ দিছে আমাক 28.5 ওকে আমাক মধ্যমা কিমান দি থৈ দিছে 28.5 যেটো আমাৰ দি থৈ দিছে যেটো আমাৰ কি 22 30 শ্ৰেণী অন্তৰালৰ অন্তৰ্গত বুজি পাইছা হেতু দি থৈ দিছে গতিকে হিয়াৰ মানে ইয়াত l ৰ মানটো মই কিমান পাৰলো 20 মানে l ৰ মানটো 20 তাৰপিছত n/2 টো কিমান হ'ব মানে 60 2 এৰে হৰণ কৰিলে কিমান হ'ব 30 হ'ব তাৰপিছত CF সঞ্চয় বাৰংবাৰটাটো কিমান হ'ব আমাৰ 5 প্লাস x সঞ্চয় বাৰংবাৰটা কেনেকৈ উলিয়াই মই দেখুৱাই দিছিলো মনত আছে নে যেটো আমাৰ মানে যেটো শ্ৰেণী অন্তৰাল তেতিয়া আমি এটো শ্ৰেণী অন্তৰালৰ বুলি লৈছিলো ন গতিকে ইয়াৰ আগেদি যেটো আছে তাৰ আগত কিমান আছে আমাৰ 5 প্লাস x আছে মধ্যমাৰ আগৰ যেটো হয় মধ্যমাৰ আগত কি আছে আমাৰ 5 প্লাস x আছে গতিকে আমাৰ CF2 কিমান হ'ব আমাৰ CF2 হ'ব আমাৰ 5 প্লাস x ওকে মেটো লিখিলো যে কি 5 প্লাস x আৰু f ৰ মানটো আমাৰ কিমান হ'ব 20 হ'ব ঠিক আছে f মানে বাৰংবাৰটাটো 20 হ'ব গমে পাইছা আৰু h কিমান হ'ব আমাৰ 10 হ'ব কাৰণ উচ্চ সীমাৰ পৰা নিম্ন সীমাৰ বিয়োগ কৰিলে যিমান হেতুই আমাৰ h গতিকে আমি যেহেতু মধ্যমাৰ সূত্ৰটো আমাক কিমান দিয়া আছে মধ্যমা ইকুৱেল টু l প্লাস
n by 2 minus CF divided by F into H এটো সূত্র আছিল আমাৰ হয়নে নাই গতিকে এটা আমি মানকিটা পুট কৰি মধ্যমা দি আছে আমাক 28.5 ইকুৱেল টু মানে L ৰ মান আমাক কিমান দি আছে L ৰ মান দি আছে আমাক 20 প্লাস তাৰ পিছত n by 2 ৰ মান আমাক কিমান দি আছে n by 2 ৰ মান দি আছে আমাক 30 মাইনাস CF ৰ মান কিমান দি আছে আমাক 5 প্লাস x দিয়া আছে ওকে তাৰ পিছত F ৰ মান আমাক কিমান দি আছে আমাক 20 দি আছে ইনটু H ৰ মান আমাক কিমান দি আছে আমাক H ৰ মান আমাক 10 দি আছে ওকে 10 দুগুণ 20 গতিকে 28.5 ইকুৱেল টু 20 প্লাস হয়না 20 প্লাস তাছ এটো আমাৰ কিমান হ'ব আমাৰ 30 minus 5 minus x divided by 2 আমাৰ কিমান হ'ল আমাৰ 2 হ'ল গতিকে এটো আমাৰ কিমান হ'ব 28.5 equal to 20 plus 30 ৰ পৰা 5 গলে আমাৰ কিমান হ'ব আমাৰ 25 হ'ব minus x divided by 2 তাৰপিছত ইয়াতে আমাৰ কিমান হ'ব 28.5 equal to আমি যদি লসাগু উলিয়াও লসাগু 2 হ'ব 40 plus 25 minus x হ'ব ওকে গতিকে এতিয়া আমাৰ কিমান হ'ব এইখিনি 28 পইণ্ট বজ্ৰ পূৰণ কৰিলে 2 পূৰণ হ'ব আৰু 40 প্লাস আৰু এইখিনি থাকিব আমাৰ 40 প্লাস 25 মাইনাস x এনেকৈ থাকিব গতিকে ইয়াতে আমি এখানি পূৰণ কৰিলে পালো আমি 57 আৰু 40 প্লাস 25 এখানি কৰিলো আমি 65 মাইনাস x ঠিক আছে তাৰ পিছত ইয়াতে আমাৰ কিমান হ'ব 60 মানে 57 যে আছে সেই 57 minus 65 equal to minus x 57 ৰ পৰা 65 গলে minus 8 আৰু ইয়াতে আমাৰ minus x থাকিল minus minus cancel গল ইয়াতে অকলে ইয়াতে থাকিল x মানে x ৰ মান আমি কিমান পালো আমি 8 পালাম x আৰু y ৰ মান নেউলাবা দিছে x ৰ মান আমি 8 পালো এবাৰ আমি কি কৰিম x ৰ মান 1 নংত বহুৱাই ঠিক আছে x ৰ মান 1 নংত বহুৱাই 1 নংটো আমাৰ কিমান আছিল আমাৰ 1 নংটো আছিল আমাৰ x plus y equal to 15 এটো আছিল আমাৰ 1 নম্বৰ সমীকৰণ গতিকে x ৰ মান মই কিমান পালো আমি 8 পালো 8 plus y equal to 15 গতিকে মই ইয়াতে y টো ৰাখি কেনে 15 ৰ পৰা 8 টো আমি বিয়োগ কৰিলো y 15 ৰ পৰা 8 গলে কিমান 7 মানে y equal to কিমান আমাৰ y equal to কিমান থাকিল আমাৰ 7 থাকিল এইটো এনসাৰ বুজি পাইছা তোমালোক ইয়াৰ পিছত আমি এবাৰ কৰিম কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 টা আমাক কি কৈছে আমি চাও কৈছে যে সকলো জীৱন বীমা সদস্যই 100 জন পলিসি গ্ৰাহকৰ বয়সৰ তথ্য বিভাজন তলত দিয়া ধৰণে পায় মধ্যমা বয়স উলিয়াব দিছে যদি 18 পৰা 60 বছৰ কম বয়সৰ ব্যক্তিকে পলিসি দিয়ে ঠিক আছে তাৰ পৰা আমাক অনলি মধ্যমা টো উলিয়াব দিছে গতিকে এটো একদম ইজি আমাক যেহেতু 3 নম্বৰটোত কি দি থৰিছে 20 বছৰৰ কম ঠিক আছে আৰু তো 25 বছৰৰ কম মানে কি 20 ৰ পৰা 25 30 বছৰৰ কম মানে কি 25 ৰ পৰা 30 35 বছৰৰ কম মানে কি 30 ৰ পৰা 35 ৰ ভিতৰত গতিকে আমি যেতিয়া সেইখন বনাম তেনেকৈ বনাব লাগিব বুজি পাইছানে মানে অন্তৰালটো কোনটো হিচাপত আমি লিখিম গতিকে এতিয়া আমি তেনেকৈ লিষ্টখন বনাম গতিকে আমি এনেকৈ লিষ্টখন এনেকৈ হিচাপত বনাই ললো আৰু তো সঞ্চয় বাৰাংবাৰটাটো আমাকটো দিয়াই আছে ন কোনটো হিচাপত দিয়া আছে আমাক 20 বছৰৰ কম গতিকে বাকিটো কিব 20 ৰ পৰা 25 25 ৰ পৰা 30 30 ৰ পৰা 30 ৰ পৰা 35 35 ৰ পৰা 35 ৰ পৰা 40 40 ৰ পৰা 45 45 ৰ পৰা 50 50 ৰ পৰা 55 আৰু 55 ৰ পৰা 60 ওকে এইটো তাৰ যে আমাক সঞ্চয় বাৰাংবাৰটাটো দিয়া আছে কিমান 2 6 24 45 78 89 92 98 100 এনেকৈ দিয়া আছে আৰু এইটো আমাৰ 2 আছে মই 2 এ ৰাখিলো ওকে এইটোৰ পৰা এইটো বিয়োগ কৰিব লাগিব 6 ৰ পৰা 2 গলে 4 তাৰপিছত 24 ৰ পৰা 6 গলে 18 তাৰপিছত 45 minus 24 45 minus 24 78 minus 45 89 minus 78 92 minus 89 98 minus 92 100 minus 98
নে গতিকে বিয়োগ কৰিলে কিমান হ'ব আমাৰ এটোৰ পৰা এটো বিয়োগ কৰিলে 21 23 11 3 6 2 ইয়ালৈকেটো বুজি পাইছা হয়নে এতিয়া আমাৰ n ৰ মানটো কিমান n ৰ মানটো হৈছে তোমাৰ 100 ওকে n/2 মানে কি হ'ব আমাৰ 100 ক 2 দি হৰণ 2 5 গুণ 10 শূন্য 50 হ'ল হয়নে তাৰ পিছত এতিয়াকে মানে লিখব লাগিব যে এতেকে মধ্যমা শ্ৰেণীটো হ'ল মধ্যমা শ্ৰেণীটো কিমান হ'ব 35 - 40 ন এটো হৈছে আমাৰ মধ্যমা শ্ৰেণী কোনটো হ'ব আমাৰ 35 - 40 ওকে এইফালে এটা দুটা তিনটা চাৰটা এইফালে এটা দুটা তিনটা চাৰটা মানে মাজৰটো ল'ব লাগে গতিকে এইটো হৈছে আমাৰ মধ্যমা শ্ৰেণীৰ আমাৰ কি আছে শ্ৰেণীটো 35 ৰ পৰা 40 লৈকে আছে এখিনিটো বুজি পাইছা মানে নাই ইয়াতে আমি l = 35 পালো তাৰ পিছত cf টো আমি কিমান পাছো cf টো হ'ব আমাৰ মধ্যমাৰ আগেদি কি আছে আমাৰ 45 টো হ'ব ঠিক আছে তাৰ পিছত f টো আমাৰ কিমান হ'ব f টো হ'ব আমাৰ 30 f ৰ মানটো আমাৰ কিমান হ'ব 33 সৰি এটো কিমান হ'ব লাগিছিল আমাৰ এটো আমাৰ হ'ব লাগিছিল 33 ঠিক আছে f ৰ মানটো আমাৰ কিমান হ'ব 33 মানে 78 ৰ আগেৰে কিমান আছে আমাৰ 33 আছে ন গতিকে হেতু হ'ব আমাৰ কিমান 33 তাৰ পিছত f ৰ মানটো পালো গতিকে h টো কিমান হ'ব উচ্চ সীমাৰ পৰা নিম্ন সীমা বিয়োগ কৰিলে কিমান হ'ব আমাৰ 5 হ'ব এটোৱে গতিকে এতিয়া আমি কি কৰিব লাগে জাস্ট সূত্ৰটো পাতি দিলে হল গতিকে মধ্যমা = l + n/2 - cf / f * h এটো হল আমাৰ সূত্র গতিকে l ৰ মান হৈছে আমাৰ 35 প্লাস n/2 ৰ মান আছে আমাৰ 50 - cf ৰ মান আমাৰ কিমান আছে আমাৰ 45 f ৰ মান আমাৰ কিমান আছে আমাৰ 33 আৰু h ৰ মান কিমান আছে আমাৰ 5 ওকে তাৰ পিছত দুইটা আমাৰ কিমান হল আমাৰ 35 প্লাস 50 ৰ পৰা 45 গেলি কিমান আমাৰ 5 / 33 আৰু এটো 5 টো আছে হয়নে পূৰণ হেকানে 35 প্লাস 5 5 গুণ 25 / 33 ওকে এটো হৈছে তোমাৰ 35 প্লাস 33 দি 25 করলে আমাৰ হ'ব 0.76 গতিকে এটো হ'ব আমাৰ 35.76 প্ৰায় ঠিক আছে এটোৱে আমাৰ মধ্যমা বুজি পাইছা তোমালোক এবাৰ আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত কৈছে যে এজোপা উদ্ভিদৰ 40টা পাতৰ দৈৰ্ঘ্য 51 মিলিমিটাৰত জখা হৈছে আৰু প্ৰাপ্ত তথ্য তলৰ তালিকাত প্ৰকাশ কৰা হ'ল গতিকে এইখন তালিকা হয়নে গতিকে তাৰ পৰা আমাক মধ্যমা দৈৰ্ঘ্য নিৰ্ণয় কৰিব দিছে একদম ইজি গতিকে ইয়াতে চোৱা ইয়াতে আমাৰ মানে 118 ৰ পৰা 126 127 ৰ পৰা 135 মানে 35 মানে আমাৰ যিখিনি আমাক মানে দি থৈ দিছে সেইখিনি আমাৰ কি হৈছে বিচ্ছিন্ন হৈছে মানে অবিচ্ছিন্ন হৈ থকা না গতিকে এনেকুৱা নিয়মৰ গণিত মই তোমালোকক আগতেও শিকাইছিলো যে মানে যেতিয়া কিবা এটা মানে বাৰংবাৰটা বেলেগ যেতিয়া মানে অবিচ্ছিন্ন হৈ তথ্যবিলাক যেতিয়া মানে বিচ্ছিন্ন হৈ থাকে তেতিয়া কি হয় আমাৰ নিম্ন সীমাত 0.5 নিম্ন সীমাত আমাৰ কি কৰা হয় 0.5 কমাই দিয়া হয় আৰু উচ্চ সীমাত আমাৰ 0.5 বঢ়াই দিয়া হয় এনেকৈ কৈছিলো মই মনত আছে গতিকে আমি এই ডাটাখিনিক মানে তথ্যখিনিক মানে তেনেকুৱা হিচাপত আমি বনাই লম ঠিক আছে গতিকে এতিয়া আমি তেনেকৈ মধ্যমা দৈৰ্ঘ্য নিৰ্ণয় কৰিম ওকে গতিকে এতিয়া আমি ডাটাখিনি আমি এনেকৈ লিখি লম নিম্ন সীমাত আমি 0.5 কমাই দিম আৰু উচ্চ সীমাত আমি 0.5 বঢ়াই দিম এনেকৈ গোটেইখিনি ডাটা আমি লিখি লম তথ্যখিনি ঠিক আছে তাৰ পিছত আমাৰ 126.54 পৰা 135.5 তাৰ পিছত আকৌ 135.54 পৰা 144.5 ওকে তাৰ পিছত 144.54 পৰা 153.5 153.54 পৰা 162.5 162.54 পৰা 171.5 আৰু 171.5 এফালে 171.54 পৰা 180.5 এখিনি আমি লিখি ললো আৰু তাত আমাৰ সঞ্চয় মানে পাতৰ সংখ্যাটো আমাক দিয়াই আছে নে নাই পাতৰ সংখ্যাটো আমাক কিমান দিয়া আছে 3 5 9 12 5 4 2 এখিনি আমাক দিয়া আছে গতিকে আমি CF সঞ্চয় বাৰংবাৰটা হলে সঞ্চয় বাৰংবাৰটা 3 আছে 3 দিলো 3 + 5 কিমান হ'ব আমাৰ
8 হ'ব 8 + 9 17 হ'ব 17 + 12 কিমান হ'ব আমাৰ 29 হ'ব 29 + 5 34 হ'ব 34 + 4 38 হ'ব 38 + 2 কিমান হ'ব আমাৰ 40 হ'ব ওকে গতিকে আমি ইয়াত n ৰ মানটো আমি কিমান পালো 40 পালো গতিকে আমি n/2 কিমান পাম আমি n/2 মানে 40ক 2 দি হৰণ 2 2 গুণ 4 0 2 দি কেইবাৰ যাব আমাৰ 20 বাৰ যাব ওকে তাৰপিছত এতেকে আমি লিখবা লাগিব যে এতেকে মধ্যমা শ্ৰেণীটো হ'ল টেঙৰ মধ্যমা শ্ৰেণীটো কি হ'ব আমাৰ 144.54 পৰা 153.5 ওকে এটো আমি লিখিলো 144.54 পৰা 153.5 গতিকে ইয়াতে চোৱা আমি এটা লিখবা পাৰো যে l = আমি কিমান পাম এটো হ'ব আমাৰ l ৰ মান হয়নে এনেকৈ গণিত আগতে কৰিছাই গতিকে cf টো আমাৰ কি হ'ব আমাৰ মানে মধ্যমা শ্ৰেণী কোনটো আছিল আমাৰ এটো আছিল 12 গতিকে cf টো কেনে কইলে তাৰ আগৰ মানটোৰ যেটো থাকে আমাৰ হেতু নহয় cf গতিকে 17 হ'ব তাৰ পিছত আহিল তোমাৰ f মানে পাতৰ সংখ্যা এটো কিমান হ'ব 12 হে হ'ব জানাই মানে আৰু h টো কিমান হ'ব আমাৰ উচ্চ সীমা বিয়োগ নিম্ন সীমা উচ্চ সীমাৰ পৰা নিম্ন সীমা মাইনাস করলে আমাৰ 9 হল এটো এতেকে মধ্যমা কিমান হ'ব আমাৰ l + n/2 minus l plus n/2 minus cf divided by f into h okay গতি l ৰ মান আমি কিমান পাইছো 144.5 plus n/2 ৰ মান আমি 20 পাইছো minus cf ৰ মান কিমান পাইছো 17/12 h ৰ মান আমি কিমান পাইছো 9 পাইছো okay গতি 144.5 plus 20 ৰ পৰা 17 গলে আমাৰ কিমান হ'ব 3/12 into 9 ঠিক আছে তাৰপিছত আমি কি কৰিব আৰু 3 4 গুণ 12 গতিকে 144.5 প্লাস 4 ৰে যদি মই 9 হৰণ কৰো 2.25 হল মানে নাই এইখিনি যদি আমি যোগ কৰো কিমান পাম আমি 146.75 গতিকে নিৰ্ণয় পাতৰ দৈৰ্ঘ্য কিমান হ'ব mm ওকে এটো এনসার বুজি পাইছা তোমালোক গতিকে ভিডিওটো আজিলৈকে ইমানখিনি আছিল আশা কৰো তোমালোকে ভিডিওটো চাই ভাল পালে আৰু যদি ভাল পালে তেনে হলে ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ